আজি মোৰ সোণালী মুৰ্গী পোৱালিখিনিৰ 40 নম্বৰ দিন আৰু 40 নম্বৰ দিনৰ এয়া ৰাতিপুৱাৰ সময়। ৰাতিপুৱা বৰ্তমান দানা দি দিছিলোঁ মুৰ্গী পোৱালিখিনিক আৰু দানা প্ৰথমতে খাই লৈছে। তাৰপিছত দি দিছোঁ পানীত বৰ্তমান দিছোঁ ভিটামিন বি কমপ্লেক্স আৰু দিছোঁ নহৰু। প্ৰতি 1 লিটাৰত 1 ফুটাকৈ নহৰু দি দিছোঁ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হৈ থাকিবৰ কাৰণে মুৰ্গী পোৱালিখিনিৰ। আৰু দিছোঁ পানী চাফা কৰিবৰ কাৰণে ৱাটাৰ চেনিটাইজাৰ। আৰু ভিতৰ যদি টেম্পাৰেচাৰ বুলি কওঁ ৰুমটোৰ, তেতিয়াহ'লে আপোনাৰ 25-26 ডিগ্ৰী চেলচিয়াছ হৈ আছে ৰাতিপুৱাৰ সময়। আৰু পৰ্দাও এতিয়ালৈকে উঠাই দিয়া হোৱা নাই পৰ্দা। এয়া দুপৰীয়াৰ সময়, দুপৰীয়া বৰ্তমান বৰষুণো দি আছে আৰু তাৰ মাজতে আহি পেলাই মুৰ্গী পোৱালিখিনিক দানা অলপ দি দিছোঁ প্ৰত্যেকটো বাচনতে। আৰু দানা দিয়াৰ পিছতে এতিয়া বৰ্তমান পানী দি দিছোঁ অলপমান খাবলৈ, আৰু ঠাণ্ডা পানী দিছোঁ আৰু লগত খালি পানী চাফা কৰিবলৈ ৱাটাৰ চেনিটাইজাৰটো ব্যৱহাৰ কৰিছোঁ। আৰু বেলেগ কোনো ধৰণৰ এতিয়া বৰ্তমান মেডিচিন ব্যৱহাৰ কৰা নাই মুৰ্গী পোৱালিখিনিক। আৰু ভিতৰৰ টেম্পাৰেচাৰ বুলি ক'লে এতিয়াও 25-26 ডিগ্ৰীয়ে হৈ আছে। বাহিৰত বতাহ মাৰি আছে আৰু বৰষুণো দি আছে, সেইকাৰণে পৰ্দা আধাহে উঠোৱা আছে, আধা উঠোৱাই নাই পৰ্দা মুৰ্গী পোৱালিখিনি। এয়া আবেলিৰ সময় হৈছে আৰু আবেলি এতিয়া দানা দি দিছিলোঁ প্ৰত্যেকটো বাচনতে, আৰু দানা দিয়াৰ পিছতে মুৰ্গী পোৱালিখিনিক পানী খাবলৈ দি দিছোঁ। আৰু পানীত বৰ্তমান আপোনাৰ ইমিউন বুষ্টাৰ ব্যৱহাৰ কৰিছোঁ প্ৰতি 100 মুৰ্গী পোৱালিৰ কাৰণে 3 ml, আৰু ব্যৱহাৰ কৰিছোঁ পানী চাফা কৰিবলৈ ৱাটাৰ চেনিটাইজাৰ। আৰু লগতে দিছোঁ আপোনাৰ নহৰু পিচি পেলাই প্ৰতি 1 লিটাৰত 1 ফুটাকৈ নহৰু দি দিছোঁ। নহৰু মাজে মাজে মই খুৱাই থাকোঁ মুৰ্গী পোৱালিখিনিক।